নমস্কাৰ সুখল পাঠক আছামিজ চেনেল তুমি সকলোকে স্বাগতম জনাইছোঁ। আজি মই IITৰ পৰা আমি গুৱাহাটী পালোঁ। আমি IITত যাম। আমি এই গুৱাহাটী পালোঁ। মই বানোৱাই নাছিলোঁ, এইমাত্ৰ গুৱাহাটী বা ভিডিঅ'টো বনালে অলপ IITত যায় এটা ফিলিং। সেই মিনাল কিবা আমি এথেন খালোঁ অলপ। আমি এথেন তাকগাছি খাই ল'লোঁ। তাৰপিছত আৰু কি হয় দেখা যাওক, চাই থাকোঁ ভিডিঅ'টো। একো গীতখিনি নাপালোঁ। IITৰ ভিউজ মিনা IITৰ ভিতৰে মাথা কাটাটো উঠব, মাথা কাটা বেলেগ নুঠলিও ফটো নাই, চব ভিডিঅ' ফটো নাই, চব ভিডিঅ'। এই যে দুটামান চলি ৰ'ব চিয়'ৰ, দুটামান এই ৰ'ব যেন পাওঁ, যিমান যাই আছে। Visited the library, but they say that after 1 p.m. they will leave the department. So better way you should come to the social science department first. So accordingly we are coming here. So I think in this social science department there is also the broad area to do the research, especially I have seen here, psychology and sociology. It is related to our subjects also. I think the students will get the broad idea to study here about the psychology and sociology research. I don't know about the other. সুখল পাঠক মানৱজ্যোতি মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মই ছাত্ৰ। মই IITত মই এইটো দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ। মই প্ৰথমে যেতিয়া স্কুলত আহিছিলোঁ তেতিয়াও মই IIT প্ৰথমবাৰৰ কাৰণে দেখিছিলোঁ, কিন্তু এইবাৰ যোনটো যি ক্লাছ 9 বা 10ত দেখিছিলোঁ হয়তো মই অধিক ভালদৰে হয়তো জানিব পৰা নাছিলোঁ, বা যদিও জানিছিলোঁ খুব ক্লিয়াৰলি মনত নাথাকে সেই সময়ত। কিন্তু যেতিয়া ডিগ্ৰী ক্লাছত মই এটা বৰ হেঁপাহ আছিল, যিহেতু IIT দেখিবলৈ বৰ ইচ্ছা আছিল বা জানিব ইচ্ছা আছিল, যিহেতু মই যিহেতু শিক্ষা বিভাগত ল'লোঁ আৰু যিহেতু শিক্ষাৰ ক্ষেত্ৰত মানে বহুখিনি গুৰুত্ব দিব লাগে, বহুতেই বহু ক্ষেত্ৰত ৰাজনীতিৰ ক্ষেত্ৰত, বহুত অৰ্থনীতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে, কিন্তু শিক্ষাৰ প্ৰত্যেক ক্ষেত্ৰতে শিক্ষাটো যিহেতু জড়িত, যিকোনো বিজ্ঞান শাখাত ল'লেও হয়তো অৰ্থনীতি বিভাগত ল'লে কিন্তু লগতে শিক্ষাৰ লগত জড়িত, বা দাৰ্শনিক শিক্ষাটো কিন্তু শিক্ষাৰ লগত জড়িত। সেইকাৰণে মই ভাবিছোঁ যে যিহেতু শিক্ষাখিনি অতি গুৰুত্বপূৰ্ণ, মই গোটেই শিক্ষাৰ ছিষ্টেমটো জানিব বিচাৰিছিলোঁ। আৰু তেনে ক্ষেত্ৰত যে আমি বহুখিনি স্কুল কলেজত যোৱা পৰে, কিন্তু এনেকুৱা IIT শিক্ষাৰ ডাঙৰ ইনষ্টিটিউট এখনত শিক্ষাৰ ছিষ্টেমটো জানিলে আমাৰ বহুখিনি জ্ঞান লাভ কৰিব পাৰোঁ। লগতে বহুখিনি জানিলেও তাতখিনি আৰু বহুখিনি জানিব ইচ্ছা কৰোঁ, কাৰণ যিহেতু কি আমাৰো সুবিধা অসুবিধা আছে, এই কেনেকুৱা হায়াৰ ছিষ্টেম চলি আছে, হয়তো আমি নিজেও জানিব পাৰোঁ বা বেলেগক এৰে পৰা শিকি যায় বেলেগক উপদেশ দিব পাৰোঁ। তাৰে সেনেদৰে আমি অলপ সেইখিনিৰ কাৰণে মোৰ জানিব ইচ্ছা আছে। ধন্যবাদ। আমি তো আছো না, আমি চামেই কলেজৰ পৰা IITৰ ভিতৰে ভাগ্যশ্ৰী আমি এই ডিম্পু বৰুৱাৰ বানত ধৰি আমিও বানি আছোঁ। এডমিশ্যন পালে কথা নাছিলে, এডমিশ্যন পালি এডমিশ্যন হয় চাব লাগিব।
কি বম ডাঙৰ লাইব্ৰেৰী है IIT लाइब्रेरी दियो बम डाঙৰ लाइब्रेरी सुन सब এইখান কি জানে না অন্ধ মানে পঢ়া কিতাপ কি লাৰি লাৰি তাহোঁ পঢ়ে কি আমি আকৌ বুজি চুজি পোৱা নাই তাহোঁহে বুজি পাব অন্ধ মানে কিতাপ এইখান পঢ়া তাহোঁ আঙুলি লাৰি লাৰি পঢ়ি থাকে সেইটোৱেই general kind of question, window daily collection. তেওঁলোকে কেনেকৈ পঢ়ে জানানে এনেকৈ মাতি যায় অন্ধটোৰে কাম কৰি আছে তিনিজনেলে কিনিছিলোঁ কাৰণ তিনিজনেল আছিলোঁ কামানা আছিলে সেই অনলাইন সেই তিনিজনেলৰ কালেকশ্যনটো আমি যিবিলাক পুৰণি কালেকশ্যন সেইবিলাক বাইণ্ড কৰোঁ এটা বছৰ 12টা ইছ্যু ইছ্যু বাইণ্ড কৰি পেলাই আমি এনেকৈ ক্লাছিফাইড ডিপাৰ্টমেণ্ট কৰি এনেকৈ আমি ৰিচাৰ্চ কৰাৰ পাছত এইবিলাক লাগিব আজি নালাগে 100 বছৰ পিছতো লাগিব 50 বছৰত আমি নাথাকোঁ আমি পৃথিৱীত কিন্তু এতিয়াও লাগিব সেইখিনি এইবিলাক বস্তু জাৰ্নেল বেচিকেলি জাৰ্নেল ডেট মিনছ ৰিচাৰ্চ ডেভেলপমেণ্টৰ ওপৰত যিবিলাক ৰিচাৰ্চ হয় তাৰ পৰা যিবিলাক প্ৰডাক্ট হয় এই লক্ষ্মীনাথ বেজবৰুৱাৰ IIT লাইব্ৰেৰীটো কনফাৰেঞ্চ হ'ল কি বম হ'ল দিয়ক বাবু চাওকচোন চাওক তোমালোকৰ এখন লিংক কিছুমান দিব সেইবিলাক লিংকত থৈ তোমালোকৰ পষ্ট কাৰিকলমত হেল্প হোৱা বহুত ৰেফাৰেঞ্চ বুকছ আছে ৰেফাৰেঞ্চ জাৰ্নেল আছে এয়া হৈছে ৰিডিং ফেচিলিটি বম ফেচিলিটি দিয়ক সেই কি বকি আছে মুখে দি থৈ বাপা URL ndl.iitkcpsc.in और ndl मोबाइल ऐप আছে বাপাও কেম্পাছ দোস্ত আমি এই IIT আছোঁ চাবচোন চাব এই বেটাহঁতে ফটো উঠা দিছে বন্ধ কাম বন্ধ নাই ইয়াত এই IIT শিকি পঢ় ফটো উঠা জানা হবি এই দেখা জানা হবি পরে ফটো উঠি লাভ নাই এই আমাৰ এটা বিৰাট ভাল ব্লগাৰ এই ভিডিঅ' বনাব একচুৱেলি ময়ো বহুতখিনি বনাইছোঁ কিবা কওঁ মোৰ ভিডিঅ' চেনেলটো তোৰে কৈ থাকোঁ ওকে মানে কি হ'ল আজি আহিলোঁ আমি IITত মানে আমাৰ কলেজ টুৰ আছিল এডুকেশ্যন টুৰ আছিল মানে কি ক'ম বেলেগ আৰু কি ক'ম মানে সেয়ে আৰু চবেই ইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হা মানে ইৰ ব্লগ চাই মই ভাল পাওঁ মানে ইৰ পৰা মই বহুত শিক্ষা পাব পাৰোঁ ইৰ সেই চেনেলটোৰ পৰা বহুত শিকছোঁ মানে কথাবিলাক আৰু বহুত কিবা কিবি জ্ঞান চ্যান দি থাকে আৰু চবেই subscribe you subscribe বঢ়িয়া বঢ়িয়া জোস subscribe বাকি মোবাইল সেটাই নষ্ট হয়ে গেছে হালকা দেখো দিব আছে না এটা কোথায় গেল মানে কিন্তু রিপোর্ট তো আছে ডাইরেক্ট বানাতে পারি মোবাইলটো কার নিছে সাত ধরে
বড় বল বড় শুনাইছে IITৰ অৱস্থা মিনালটো আজ জোজ দেখা পাই মোৰ ভাল লাগছে দেই ভেৰি বেক পাগলা হৈছে কি হ'ব আমাৰ সুশীল একচুৱেলি বহুখিনি ভাল লাগছে মানে বহুখিনি ভাল লাগছে আৰু প্ৰথম মানে এই IIT মানে বহুখিনি ইমান ডাঙৰ বহুখিনি ভাল লাগছে যে কি কিমান ইনষ্টিটিউটত গৈছোঁ কিন্তু এই IITৰ দৰে বহুখিনি পাই ইয়াতে ইণ্ডিয়ান ইনষ্টিটিউট অফ দ্য টেকনলজিকেল গুৱাহাটী ইমান ধুনীয়া ডাঙৰ পৰিৱেশ হয়তো আহক সকলোৱে আহক চাওক কিমান ধুনীয়া ডাঙৰ পৰিৱেশ আৰু ভিডিঅ'টো চাব একেলগে চাব আৰু ছাবস্ক্ৰাইব কৰিব হৰাই খাত মই কৰি বেছি কৰি দিবি ওখানে ভ্লগত দি দিম দেই মোৰ দাই নাই তই বোলে ভাইৰেল হৈ আছে যা বোলে টেটাছ পালি আছে তোৰ ওপৰত ট্ৰল দি আছে যা হাতক অঁ আৰম্ভ কৰিলিয়ে হ'লে মই কৰোঁ শিলৰ মূৰ্তি চনটো নাই নেকি খন কৰি ৰাখছে এই শিলৰ বস্তু মাখান কাচু কাচু চাওক কাচু কি ডাঙৰ ডাঙৰ কাচু চাওক কি মজাকেন খাই আছে কি ভাল লাগে ন চাইয়ে ভাল লাগে কাচু এনে
একবাৰ খাই লাৰবা বান্ধি দিছোতো আচ্ছা ভগৱানক চিন্তি দিছোঁ লাৰবা বান্ধি মাথাত নালাৰবি কিন্তু আগতে ক'লো বেক চাইডত লাৰবি এই প্ৰভু একবাৰ লাৰবা দি Since mobile data is turned off, you have to turn on Wi-Fi. Since এটা নালাৰবি না নালাৰবি ধন বেক হ'লে লাৰবি হয় বেক হ'লে লাৰবা মাৰা নে কিয় পিছলা খাইছে খাও গিলা আছে গেলোচোন খাওঁ অলপ খাবি দি আছে লাৰিয়ে যাব এইটো ধুনীয়া গান ৰৈছে ন ভাল লাগে হায়েষ্ট ডাঙৰ নেকি কুখল অঁ হা অঁ এইটো হাইষ্ট ডাঙৰ সেনেকুৱা না ইয়াত কৰি থাকিব পাৰে থাকাই কি ভাল মাছ লাগে না আছে না মাছো কি ডাঙৰ কাছো চাই ভাল লাগে কি ধুনীয়া খাই আছে ন ফটো কবি মোক কুখল পঠাই দিবি হোৱাটছএপত দিম কি ডাঙৰ ডাঙৰ কাছো লাৰি লাৰি চাবাই মন যায় কিন্তু নালাৰো দিয়ক একবাৰ লাচু হৈছে আৰু চাওক